জন্মদিন তেওঁ অবিহনে মানে কল্পনাও কৰিব পৰা নাছিলোঁ যে এনেকুৱা এটা দিন আমি যে দাদাৰ অবিহনে তেওঁ মানে জন্মদিন উদযাপন কৰিব লগা হয়। কিন্তু দাদা আমাৰ মাজত আছে আৰু সদায়ে থাকিব। এটাই মই মুখ্যমন্ত্ৰী মহোদয়লৈ ৰিকুৱেষ্ট কৰোঁ যে দাদাক যাতে অতি সোনকালে ন্যায় দিয়ক আৰু সকলো অসমবাসী ৰাইজে দাদাৰ ন্যায়ৰ বাবে যুঁজি আছে আৰু মানে যে কিছুমান মানে ধৰি লওক পাহৰি যায়, সেইটো যাতে পাহৰি নাযায় আৰু দাদাই কেতিয়াও ৰাজনীতি ভাল পোৱা নাছিল আৰু দাদাৰ লগত যাতে ৰাজনীতি নহয় আৰু দাদাৰ অবিহনে মানে কেনেকুৱা লাগিছে মানে এইটো কল্পনাই কৰিব নোৱাৰোঁ। আৰু মানে মই ইয়াতে আছিলোঁ 6 বছৰ আৰু দাদাৰ লগত যিখিনি মুহূৰ্ত অতিবাহিত কৰিছোঁ মানে খুবেই মধুৰ আছিলে আৰু দাদাই মানে মোক নিজৰ ভণ্টিৰ নিচিনা মৰম কৰিছিল আৰু মোৰ দুটা ল'ৰা আছে। দাদাই মানে খুব মৰম কৰিছিল আৰু সিহঁতে মানে বেডমিণ্টন খেলি ভাল পাইছিল। দাদাইও মানে লগত খেলে আৰু সন্ধিয়া টাইমতে। তাৰপিছত মই যদি কওঁ যে বেটা দৌৰি নাযাবা, উৎপাত নকৰিবা, পঢ়িবা বা কিবা এটা নকৰিবা, তেতিয়া দাদাই কয় যে সুমন তই উৎপাত কৰিবি নেকি, মই উৎপাত কৰিম নেকি, ল'ৰা ছোৱালী উৎপাত কৰে, তয়ো উৎপাত কৰিছিলি এসময়ত, তই এনেকৈ নকৰিবি এতিয়া তই। আৰু মই যদি সিহঁতক বেছি মানে গালি দিওঁ তেতিয়া দাদাই কয় তোক কিন্তু মই পিটিম, এনেকৈ কৈছিল মানে।
সেইটোৱে আমাৰ কাৰণে সবচে বেছি আমাৰ